Welcome to e-Shiksha. নমস্কাৰ এইকেইদিন মই সমাজ বিজ্ঞানৰ ক্লাছ 10ৰ সেৱা বৰ্ডৰ কিছু চেপ্টাৰৰ ওপৰত আলোচনা কৰি আছো ইতিমধ্যে মই অৰ্থনীতি বিষয়ৰ যেটো নেকি মুদ্ৰা আৰু বেংক ব্যৱস্থা চেপ্টাৰটো আছে তাৰ মুদ্ৰাৰ বিষয়ে আমি আন এটা ভিডিঅত কিছু আলোচনা কৰিছিলো আজি বেংক ব্যৱস্থাৰ ওপৰত কিছু আমি আলোচনা কৰিবলৈ যাম এতিয়া চাও বেংক ব্যৱস্থাত যে বেংক কি বেংকৰ উৎপত্তি কেনেকৈ হৈছিল বিভিন্ন প্ৰকাৰৰ বেংকসমূহৰ কাৰ্যাৱলী কি আছে অনাবেংক বিত্তীয় প্ৰতিষ্ঠান কাক বোলে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বা টপিকবিলাক আমি আজি এই ভিডিঅটোত আলোচনা কৰিম আহক এতিয়া বিতংভাৱে চাই লওঁ এতিয়া বেংক কি এতিয়া সাধাৰণতে আমাৰ মনত কিছুমান প্ৰশ্ন আহে যে বেংক কি এটা বেংক বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে কি কৰো আমি বেংকৰ নামবিলাক মনত আহি যায় যেনেকৈ ষ্টেট বেংক চেন্ট্ৰেল বেংক ইউনিয়ন বেংক কানাড়া বেংক ইত্যাদি ইত্যাদি কিন্তু আসল কথা যদি আমি যদি সুধো বা আমি নিজকে যদি মানে উত্তৰটো বিচাৰিবলৈ যদি উত্তৰটো বিচাৰি চাও তেতিয়াহলে মনত পটকে উত্তৰটো আমাৰ আহি নপৰে এতিয়া আমি সাধাৰণতে এটা বাক্যতে কৈ দিও যে বেংক হল বিত্তীয় অনুষ্ঠান কিন্তু অকল বেংক এটা বিত্তীয় অনুষ্ঠান এইখিনিতে সীমাবদ্ধ হয় নেকি নহয় কাৰণ বেংকৰ কাৰ্য আজিকালিৰ দিনত বৰ্তমান দিনত ইমান মানে ইয়াৰ ডাইভাৰ্সিফিকেশন হৈছে এটো আমি হিসাব কৰিব নোৱাৰা বেংকত আজিকালি বহু ধৰণৰ ফাংচনস চলি থকা হয় তো বেংকৰ প্ৰধানকৈ কাম হৈছে কি বেংকে গ্ৰাহকৰ পৰা সঞ্চয় কি কৰে কালেক্ট কৰে সঞ্চয় লয় আৰু তাৰ বিনিময়ত বেংকে কি দিয়ে গ্ৰাহকসকলক ঋণ প্ৰদান কৰে এতিয়া থুলমূলকৈ আমি বেংক কি বেংকটো বুজি পালো আমাৰ সকলৰে নহলেও প্ৰায় 95% আজিকালি বেংকত একাউন্ট আছে এটা বেংকত আমি কি কৰো পইচাবিলাক জমা থওঁ আমাৰ যেতে প্ৰয়োজন হয় তাৰ পৰা আমি পইচাবিলাক উইথড্ৰ কৰো পইচা উঠাও আৰু কেতিয়াবা প্ৰয়োজন হলে আমি বেংকৰ পৰা কি ল'ব পাৰো লোন ল'ব পাৰো যাৰ কাৰণে বেংকে আমাৰ পৰা কি লয় সুদ হিচাপে ইন্টাৰেষ্ট হিচাপে টকা এক্সট্ৰাকে চাৰ্জ কৰে এতিয়া বেংকৰ উৎপত্তি কেনেকৈ হল এতিয়া আসপাৰ আমি সিলেবাসে যাব লাগিব এতিয়া বেংকৰ উৎপত্তি কেনেকৈ হল তো ইয়াৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মতামত যদিও আহিছে যেনেকৈ ধৰা বেংক প্ৰথমতে জাৰ্মানীত হৈছিল স্থাপিত হৈছিল কোনোবাই কয় ইটালীত হৈছিল কোনোবাই কয় ফ্ৰান্সত হৈছিল কোনোবাই কয় লেটিন আমেৰিকাত হৈছিল তো বিভিন্ন ধৰণৰ মতামত বেংক উৎপত্তি লৈ পেলাই এষ্টাব্লিশমেন্ট লৈ পেলাই পোৱা যায় কিন্তু আসল কথাটো ক'ব গলে বেংক শব্দটো আহিছে বেঞ্চ আমি যেটো নেকি বহাৰ কাৰণে বেঞ্চ ব্যৱহাৰ কৰো এই বেঞ্চ শব্দৰ পৰা বেংক শব্দটো বৰ্তমান যেটো নেকি বেংক শব্দ এই বেংক শব্দটো আহিছে এতিয়া আগৰ দিনত যেতে ব্যৱসায় বাণিজ্য চলিছিল বজাৰসমূহত গাঁৱলীয়া অঞ্চলত যিবিলাক নেকি বজাৰসমূহ বহিছিল সেই বজাৰসমূহত বেপাৰী বিলাকে মাৰ্চেন্ট বিলাকে কি কৰিছিল বেঞ্চ পাতি তেওঁলোকে বহিছিল আৰু আগৰ দিনত মানুহসকলে কি কৰিছিল মানুহবিলাকে কি কৰিছিল সেই বেপাৰী সকলৰ তাত তেওঁলোকৰ মূল্যৱান হা সম্পত্তি হওক বা বিভিন্ন ধৰণৰ নথিপত্ৰ হওক জমিৰ নথিপত্ৰ মাটিৰ নথিপত্ৰ এনেকুৱা ধৰণৰ নথিপত্ৰ বা তেওঁলোকৰ সম্পত্তিবিলাক বা ধনবিলাক আহি পেলাই সেই বেপাৰী সকলৰ তাত জমা থব আহিছিল আৰু জমা থোৱাৰ বিনিময়ত তেওঁলোকে অতিৰিক্তকৈ চাৰ্জ বা মাসুল দিব লগা হৈছিল কাৰণ তেওঁলোকৰ হা সম্পত্তিবোৰ এই বেপাৰীসকলে নিৰাপত্তা দি ৰাখি আছে আৰু কিছুমান সৰু সুৰা বেপাৰীক তেওঁলোকে কি কৰিছিল ঋণ প্ৰদান কৰিছিল সুদত ঋণ প্ৰদান কৰিছিল আৰু যেহেতু সিহঁতে বেঞ্চত বহি পেলাই কামবিলাক চলাইছিল আৰু সেই কাৰণে এই নামটো বেংক অফ বেঞ্চ বেংক এনেকুৱা ধৰণৰ বিভিন্ন শব্দৰ পৰা বিভিন্ন দেশে এই শব্দবিলাক ব্যৱহাৰ কৰি বৰ্তমান যেটো নেকি BANK বেংক এই বৰ্তমান শব্দটো আহিছে এতিয়া পৃথিৱীৰ আটাইতকৈ পুৰণি বেংক কোনখন হেতু যদি আমি ক'বলৈ যাও as per আমাৰ কিতাপত দিয়া আছে যে বেংক অফ ভেনাইস ইন ইটালী আৰু এটো স্থাপিত হৈছিল 1157 চনত এতিয়া ভাৰতবৰ্ষৰ কথা ক'ব গলে বেংক অফ হিন্দুস্তান এটো স্টাবলিশ হৈছিল কলকাতা আৰু 1770 চনত আৰু অসমৰ কথা যদি ক'বলৈ যাও যে
গুৱাহাটী বেংক আৰু এটো এষ্টাব্লিছ হৈছিল 1926 চনত এইকেইটা প্ৰশ্ন শৰ্ট প্ৰশ্ন হিচাপে প্ৰায় আহে পৰীক্ষা তো তোমালোকে এখিনি মন কৰি চাবা আৰু এতিয়া বেংকৰ শ্ৰেণী বিভাজন এতিয়া বেংকৰ শ্ৰেণী বিভাজন কোৱাৰ লগে লগে আমাৰ মনত আমাক যদি কোনোবাই সোধে বা তোমালোকক যদি কোনোবাই সোধে যে বেংক কি কি প্ৰকাৰৰ আছে তে তোমালোকৰ মনত প্ৰশ্নটো আহিব কি সাধাৰণভাৱে প্ৰশ্নটো আহিব উত্তৰটো আহিব কি এই ষ্টেট বেংক তোমালোকে বেংকৰ নামবিলাক ক'বা কিন্তু আসলতে হেতু নহয় এতিয়া বেংকৰ শ্ৰেণী বিভাজন বিভিন্ন মানে কাৰক নিৰ্ণয় কৰে এতিয়া আমি চাম ইয়াতে প্ৰথমটো হৈছে কেন্দ্ৰীয় বেংক বা সেন্ট্ৰেল বেংক দ্বিতীয়টো হৈছে বাণিজ্যিক বেংক বা কমাৰ্চিয়েল বেংক তৃতীয়টো হৈছে আঞ্চলিক গ্ৰাম্য বেংক বা ৰিজনেল ৰুৰাল বেংক চতুৰ্থটো হৈছে ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক মানে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া তাৰ পিছত আছে আন এটা শ্ৰেণী আছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক মানে ক্ষুদ্ৰ উদ্যোগ SMSE বুলিও কোৱা হয় কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক ইয়াক নাবাৰ্ড বুলিও কোৱা হয় এছিয় উন্নয়ন বেংক ADB বা ওয়ার্ল্ড ব্যাংক বিশ্ব ব্যাংক এনেকুৱা বিভিন্ন প্ৰকাৰৰ বেংকসমূহ আছে এতিয়া থুলমূলকৈ আমি এই বেংকসমূহ কোনটো মানে কেনেকৈ আমি ব্যাখ্যা কৰিব পাৰো থুলমূলকৈ মই ইয়াতে কৈ আছো এটা কেন্দ্ৰীয় বেংক হৈছে দেশ এখনৰ মুখ্য বেংক যেটো নেকি দেশ এখনৰ সৰকাৰি বেংক এটা যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক আৰু আমেৰিকাৰ সেন্ট্ৰেল বেংকটোৰ নাম হৈছে ফেডাৰেল ৰিজাৰ্ভ এনেকুৱা ধৰণে প্ৰত্যেক দেশৰ এখনকে কি থাকে মুখ্য বেংক থাকে আৰু সেই মুখ্য বেংকটো হৈছে সেন্ট্ৰেল বেংক ভাৰতত যেনেকৈ নেকি ৰিজাৰ্ভ বেংক আছে আৰু ৰিজাৰ্ভ বেংকত আমি সাধাৰণ গ্ৰাহক এটাত কি কৰিব নোৱাৰো সাধাৰণ গ্ৰাহকৰ প্ৰত্যক্ষভাৱে তাৰ কোনো আমাৰ যোগাযোগ নাই যদিও পৰোক্ষভাৱে আছে কিন্তু প্ৰত্যক্ষভাৱে ডাইৰেক্টলি তাৰ লগত কোনো যোগাযোগ নাই এতিয়া কেন্দ্ৰীয় বেংকে কি কি কৰে এই বিষয়ে পিছত আলোচনা কৰিম এতিয়া সদ্যহতে জানি থোৱা যে দেশ এখনৰ যেটো নেকি সৰকাৰি বেংক হেতু হৈছে কেন্দ্ৰীয় বেংক তাৰ পিছত আছে বাণিজ্যিক বেংক বিলাক হৈছে কমাৰ্চিয়েল বেংক বুলি কয় আৰু বাণিজ্যিক বেংক বিলাককে সাধাৰণতে আমি গ্ৰাহকসকলে বা ঘৰুৱা যিবিলাক গ্ৰাহক আছে কাস্টমাৰ আছে এই বাণিজ্যিক বেংকসমূহৰ লগতে আমি জড়িত হৈ থাকো আৰু ইয়াৰে আমি উদাহৰণ হিচাপে ল'ব পাৰো যেনেকৈ ধৰা ষ্টেট বেংক আছে সেন্ট্ৰেল বেংক আছে কানাড়া বেংক আছে ইউনিয়ন বেংক এলাহাবাদ বেংক ইত্যাদি আৰু এইবিলাকৰ কাৰ্যবলীবিলাক আমি পিছত আলোচনা কৰিম তাৰ পিছত আছে আঞ্চলিক গ্ৰাম্য বেংক ৰিজনেল ৰুৰাল বেংক এটা আঞ্চলিক মানে অঞ্চল ভিত্তিত কিছুমান বেংক খোলা হৈছিল আৰু কেতিয়া হৈছিল প্ৰায় 1975 ৰ পিছত সেই সময়ত এই বেংকসমূহ খোলা হৈছিল এটা বিশেষ কাৰণ লৈ পেলাই এই বেংকসমূহ খোলা হৈছিল আৰু এই বেংকসমূহৰ সীমাবদ্ধ এখন ৰাজ্যৰ ভিতৰতে থাকে আৰু এই বেংকসমূহে ৰাজ্য এখনৰ ভিতৰতে তেওঁলোকৰ ফাংচন বিলাক সীমাবদ্ধ থাকে যদিও পৰৱৰ্তী সময়ত এই বেংক বিলাক নেশনালাইজড বা ৰাষ্ট্ৰীয় বেংক হোৱাৰ চান্স থাকে যেনেকৈ নেকি ধৰা বৰ্তমানৰ পাঞ্জাব নেশনাল বেংক এটা সময়ত কি আছিল এটো RRB আছিল পাঞ্জাব ষ্টেটৰ আছিল কিন্তু বৰ্তমান সময়ত এটো এটা নেশনালাইজড বেংকস হৈ গল তাৰ পিছত আছে ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক আৰু এই বেংকৰ মূল উদ্দেশ্য হৈছে ডাঙৰ যিবিলাক নি উদ্যোগ আছে উদ্যোগ প্ৰতিষ্ঠান আছে এই উদ্যোগসমূহক ঋণ প্ৰদান কৰা কাৰণ উদ্যোগসমূহক এটা বৃহৎ পৰিমাণৰ পুঁজিৰ আৱশ্যক হয় আৰু এই পুঁজিবিলাক যোগান ধৰা হয় এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল বেংক বিলাকৰ পৰা যোগান ধৰা হয় তাৰ পিছত আছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু আমি ভাৰতবৰ্ষত দেখিছো যে ম্যাক্সিমাম মানে অধিকাংশ যিবিলাক ইণ্ডাষ্ট্ৰি আছে উদ্যোগ আছে সেইবিলাক লঘু উদ্যোগ বা আমাৰ ঘৰুৱা উদ্যোগ বুলি আমি ক'ব পাৰো আৰু এই উদ্যোগটোৱে ভাৰতবৰ্ষৰ যেটো জিডিপি এটা বৃহৎ অংশৰ অৰিহণা যোগায় আৰু এই উদ্যোগ বিলাকক আমি SMSE ইংৰাজীত SMSE বুলিও কোৱা হয় মানে স্মল এণ্ড মিডিয়াম স্কেল এন্টাৰপ্ৰাইজেছ তো এই এন্টাৰপ্ৰাইজ বিলাকক বা এই ইণ্ডাষ্ট্ৰি বিলাকক মানে জিআই তুলিবলৈ কিছু পুঁজিৰ প্ৰয়োজন হয় আৰু এই পুঁজিবিলাক আগবঢ়াই এনেকুৱা ধৰণৰ ঔদ্যোগিক বিকাশ বেংক মানে ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক বিলাকে এনেকুৱা ধৰণৰ বেংক বিলাকক এই উদ্যোগ বিলাকক পুঁজি আগবঢ়ায় তাৰ পিছত আছে কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক ইয়াক আমি চমুকৈ নাবাৰ্ড বুলিও ক'ব পাৰো যে নেশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট এটা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান স্কিম থাকে যে কৃষি উন্নয়ন কেনেকৈ কৰিব পাৰি যে গ্ৰাম্য অঞ্চল কেনেকৈ উন্নয়ন কৰিব পাৰি আৰু এনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কিছুমানে সেই নাবাৰ্ডৰ জৰিয়তে সেন্ট্ৰেল গভৰ্ণমেণ্টে এই কামবিলাক কৰোৱায়
তাৰপিছত আছে এছিয়া উন্নয়ন বেংক। এছিয়া মহাদেশৰ বিভিন্ন দেশসমূহ লৈ পেলাই এই বেংকটো গঠিত হৈছিল যে এছিয়ান ডেভেলপমেণ্ট বেংক। আৰু এই বেংকটোৱে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামবিলাক হাতত লয় আৰু বিভিন্ন দেশে ইয়াৰ পৰা বা বিভিন্ন ভাৰতবৰ্ষৰ ৰাজ্যসমূহে বেলেগ বেলেগ সময়ত এছিয়ান ডেভেলপমেণ্টৰ বেংকৰ পৰা ঋণ লৈ পেলাই বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰা দেখা যায়। এতিয়া শেহতীয়াকৈ আমি অসমতো দেখিছোঁ যে অসম চৰকাৰেও এছিয়ান ডেভেলপমেণ্টৰ পৰা বেংক বিভিন্ন সময়ত লোৱা দেখা গৈছে। ইয়াৰ পিছত আছে ৱৰ্ল্ড বেংক মানে বিশ্ব বেংক। এতিয়া বিশ্ব বেংকৰ কথা আমি ইতিমধ্যে এই চেপ্টাৰটো নাপালেও আমি 1 নম্বৰ চেপ্টাৰটোত আমি নিশ্চয়কৈ ইয়াতে পোৱা দেখা যাব যে ৱৰ্ল্ড বেংকৰ কথা তাত লিখা আছে। এতিয়া পৰৱৰ্তী টপিকটোৰ বিষয়ে আমি পঢ়িম যে কেন্দ্ৰীয় বেংকৰ কাৰ্য কি কি। এতিয়া কেন্দ্ৰীয় বেংকৰ বিভিন্ন ধৰণৰ কাৰ্যবিলাক আছে আৰু সেই কাৰ্যবিলাক কিন্তু আমাৰ যেটো নেকি বাণিজ্যিক বেংকৰ পৰা সম্পূৰ্ণ পৃথক। এতিয়া প্ৰথম কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে, মানে ইস্যুজ পেপাৰ কাৰেন্সি। যে আমি যিবিলাক নেকি টকা পইচা ব্যৱহাৰ কৰি আছো এই টকা পইচাবিলাক কেন্দ্ৰীয় বেংকে মানে ৰিজাৰ্ভ বেংকে এইবিলাকৰ ছপা কাম সম্পাদন কৰে। তাৰপিছত আছে কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ বেংক। এতিয়া আমি সাধাৰণ গ্ৰাহকৰ কাৰণে আমাৰ বেংকবিলাক হৈছে সেই বাণিজ্যিক বেংকসমূহ, সেই কমাৰ্চিয়েল বেংকসমূহ। কিন্তু সেই কমাৰ্চিয়েল বেংকসমূহৰো তেওঁলোকৰ বেংক থাকে আৰু সেইটো হৈছে ৰিজাৰ্ভ বেংক বা চেণ্ট্ৰেল বেংক। ৰিজাৰ্ভ বেংক বা চেণ্ট্ৰেল বেংক। এতিয়া আমাৰ মনলৈ বা তোমালোকৰ মনলৈ প্ৰশ্ন এটা আহিব পাৰে যে বেংকসমূহৰ আৰু বেংকৰ কিয় প্ৰয়োজন আছে। আমি সাধাৰণ গ্ৰাহক হিচাপে আমি বেংকত টকা থওঁ, প্ৰয়োজন হ'লে আমি টকা উলিয়াই আনো আৰু কেতিয়াবা অধিক পইচা দৰকাৰ হ'লে আমি লোন হিচাপে উলিয়াই ল'ব পাৰোঁ। ঠিক তেনেকৈ এতিয়া বেংকবিলাকেও তেওঁলোকৰ যিটো নেকি অত্যধিক পুঁজি এক্সেছ ফাণ্ড পুঁজি সেইখিনি ৰিজাৰ্ভ বেংকৰ লগত জমা থয় বা এটা নিৰ্দিষ্ট পৰিমাণৰ টকা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন ৰিজাৰ্ভ বেংকৰ লগত জমা থ'ব লাগে। ঠিক তেনেকৈ তেওঁলোকেও বা এই বাণিজ্যিক বেংকবিলাকেও যেতিয়া নেকি তেওঁলোকে পইচাৰ আৱশ্যক হয় তেওঁলোকে ৰিজাৰ্ভ বেংকৰ পৰা পইচা এটা নিৰ্দিষ্ট সুদ দি পেলাই সেই পইচাবিলাক আনি পেলাই তেওঁলোকে কি কৰিব পাৰে বিনিয়োগ কৰিব পাৰে, মানে সাধাৰণ গ্ৰাহকক লোন হিচাপে দিব পাৰে। আৰু সেইকাৰণে আমি এইটো বেংকাৰ্ছ বেংক বা বেংকসকলৰ বেংক বুলি কোৱা হয়। তাৰপিছত আছে কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ বেংক, এইটো হৈ গ'ল। তাৰপিছত আছে কেন্দ্ৰীয় বেংক চৰকাৰক বিত্তৰ যোগান ধৰে। মানে এতিয়া চৰকাৰক বিত্তৰ যোগান কেতিয়া ধৰিব? এতিয়া প্ৰতি বছৰে চাগে তোমালোকে গম পোৱা, আগতে আছিলে কি প্ৰতি এপ্ৰিল মাহতে কেন্দ্ৰীয় চৰকাৰে এখন প্ৰতি এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে এখন কি কৰে বাজেট এখন প্ৰস্তুত কৰে। আৰু এই বাজেটখনে কি নিৰ্ণয় কৰে যে আগন্তুক বছৰটোত ভাৰতবৰ্ষই টকাখিনি কেনেকুৱা ধৰণৰ মানে কাম কাজত খৰচ কৰিব, যেনেকৈ ধৰা শিক্ষাত কিমান খৰচ কৰিব, স্বাস্থ্যত কিমান খৰচ কৰিব, তাৰপিছত প্ৰশাসনিক মানে কাম কাজত কিমান খৰচ কৰিব, এনেকুৱা দুৰ্যোগ ব্যৱস্থাপনাত কিমান খৰচ কৰিব, অন্যান্যত কিমান খৰচ কৰিব, এনেকুৱা ধৰণৰ বাজেট এখন বনায়। আৰু ঠিক তেনেকৈ আৰু সেই টকাবিলাক ক'ৰ পৰা আহিব তেনেকুৱা ধৰণৰ কিছুমান বাজেট প্ৰস্তুত কৰে। এতিয়া এই বাজেটবিলাক ভাৰতবৰ্ষৰ ক্ষেত্ৰত কি হয় ঘাটি বাজেট প্ৰস্তুত কৰে। তাৰমানে এই টকাৰ উৎসবিলাক ক'ৰ পৰা হ'ব যিমানখিনি খৰচ কৰিব সিমানখিনি টকা আমাৰ বিভিন্ন চ'ৰ্চৰ পৰা আহি নাপায়গৈ। সেইকাৰণে এটা পাৰ্চেণ্টেজ কি হয় এই বাজেটত প্ৰতি বছৰেই কম পৰি যায়। এতিয়া যদিও সেই বাজেটখন এতিয়া কেতিয়া হয় ফেব্ৰুৱাৰী মাহতে এই ৰিচেণ্টলি মোদী চৰকাৰ অহাৰ পিছত এই বাজেটটো কি কৰিছে ফেব্ৰুৱাৰী মাহতে লৈ আহিছে যাতে কাম কাজবিলাক অতি আগতীয়াকৈ কৰিব পাৰে। আৰু এই বাজেটখনত কি হয় এটা ঘাটি বাজেট প্ৰস্তুত কৰে। আৰু যিখিনি টকাৰ ঘাটি হয় ধৰি লোৱা এই আগন্তুক বছৰটোত 100 টকা এটা খৰচ কৰিব আৰু এই 100 টকাখিনি আহিব ক'ৰ পৰা 20 টকা ধৰা ডাইৰেক্ট ইনকাম টেক্সৰ পৰা আহিল, আৰু 30-40 টকা ধৰা কোম্পানীবিলাকৰ টেক্সৰ পৰা আহিল, আৰু বিভিন্ন ৰেভিনিউৰ পৰা আহিল, বিভিন্ন ফাইনবিলাকৰ পৰা আহিল, আৰু বিভিন্ন অন্য কোনোবা ডনেশ্যনৰ পৰা আহিল। এনেকুৱা কৈ পেলাই সকলোখিনি লগ লাগি ধৰা 90 টকা হ'ল। তেতিয়াহ'লে বাকী 10 টকাটো ক'ৰ পৰা আহিব? সেই 10 টকাটো চৰকাৰে কি কৰিব ডেফিচিট ফাইনেন্সিং কৰিব, অৰ্থাৎ এইখিনি অতিৰিক্ত টকা ছপাই পেলাই সেই ঘাটি বাজেটখিনি পূৰণ কৰাৰ যত্ন কৰিব। তাৰ পিছৰ
যিটো নেকি কাৰ্য আছে কেন্দ্ৰীয় বেংকৰ সেইটো হৈছে কেন্দ্ৰীয় বেংক দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক তাৰ মানে ইংৰাজীত ক'ব গ'লে কাষ্টডিয়ান অফ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ এতিয়া কেন্দ্ৰীয় বেংকসমূহে বৈদেশিক মুদ্ৰাও তেওঁলোকে মজুত ৰাখিব লগা হয় উদাহৰণস্বৰূপে এতিয়া ধৰা ইয়াৰ মাজতে আন এটা প্ৰশ্ন তোমালোকৰ মনত আহিব পাৰে যে কেন্দ্ৰীয় বেংক কেইখন আছে আমাৰ যেটো নেকি ৰিজাৰ্ভ বেংকৰ হেড অফিচ আছে মুম্বাই এতিয়া আমি কোনোবাই ক'বা যে গুৱাহাটীতো ৰিজাৰ্ভ বেংক আছে গুৱাহাটীত যিবিলাক নেকি ৰিজাৰ্ভ বেংক আছে বা গুৱাহাটীৰ নিচিনা অন চহৰবিলাকত যিবিলাক ৰিজাৰ্ভ বেংক আছে এইবিলাক হৈছে ব্ৰাঞ্চ ৰিজাৰ্ভ বেংকৰ ব্ৰাঞ্চ মানে শাখা আৰু এনেকুৱা দেশৰ বিভিন্ন জোনবিলাকত একোটা ৰিজাৰ্ভ বেংকৰ শাখা আছে এতিয়া উদাহৰণস্বৰূপে মই এইটো বুজাই দিছো ধৰি লোৱা আজি আমেৰিকাৰ পৰা ভাৰতত ভ্ৰমণ কৰিবলৈ কোনোবা হয়তো আহিল আৰু পিছত তেওঁৰ হাতততো ভাৰতীয় টকা নাথাকিব আৰু আমেৰিকান ডলাৰ যদি আনি পেলাই আমাৰ ভাৰতবৰ্ষত যদি হোটেলত থাকিবলৈ লয় বা কিবা বস্তু কিনিব আমাৰ ইয়াততো নচলিব সেই কাৰণে সেই টুৰিষ্ট বিলাক বা সেই পৰ্যটক বিলাক আহি পেলাই কি কৰিব পাৰে ৰিজাৰ্ভ বেংকৰ নিচিনা বেংক বিলাকত তেওঁলোকৰ যেটো মুদ্ৰা সেই মুদ্ৰাটো এক্সচেঞ্জ কৰিব পাৰে মানে সলনি কৰিব পাৰে আৰু এই মুদ্ৰাবিলাক সলনি কৰাৰ এটা বিশেষ এটা ৰেট থাকে ধৰি লোৱা $1 বিপৰীতে আমাৰ ভাৰতীয় মূল্য ধৰা 75 টকা বৰ্তমান এনেকুৱা ধৰণৰ কিছুমান ৰেট থাকে এই ৰেট হিচাপে তেওঁলোকে সেই টকাবিলাক সলনি কৰি ল'ব পাৰে এটো এটা জাস্ট উদাহৰণ দিছো তো এনেকুৱা ধৰণৰ অকল আমেৰিকান নহয় আৰু বিশ্বৰ বহু দেশবিলাকৰে কাৰেন্সি কি হয় এই ৰিজাৰ্ভ বেংকৰ লগত এইবিলাক জমা থাকে তাৰ পিছত আছে ৰিজাৰ্ভ বেংকে আৰু কি কৰে আন কিছুমান ফাংচনছ আছে কাৰ্যৱলী আছে যেনেকৈ নেকি ধৰা আৰ্থিক বিষয়ত কিছুমান খতিয়ান দাঙি ধৰে এতিয়া ৰিজাৰ্ভ বেংকৰ ক্ৰেডিট পলিচি বুলি কয় ৰিজাৰ্ভ বেংকে কি কৰে প্ৰতি 3 মাহ মূৰে ক্ৰেডিট পলিচি উলিয়ায় যেনেকৈ ধৰা তাত ৰেপো ৰেট থাকে বা জিডিপি গ্ৰোথ ৰেট থাকে এনেকুৱা ধৰণৰ বিভিন্ন সমীক্ষা ষ্টেটিষ্টিক্স তেওঁলোকে প্ৰকাশ কৰে আৰু সেই সমীক্ষাবিলাকত বা ষ্টেটিষ্টিক্স বিলাকত প্ৰকাশ পায় যে দেশৰ অৰ্থনীতি কোনপিনে গৈ আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ৰেপো ৰেট থাকে কিবা থাকে এই বিষয়ে তোমালোকে উচ্চ ক্লাছত গৈ এইবিলাক বিতংভাৱে পাবা বাৰু যিয়ে নহওক এনেকুৱা ধৰণৰ সমীক্ষাবিলাক বা খতিয়ানবিলাক ৰিজাৰ্ভ বেংকে সময়ে সময়ে দাঙি ধৰে আৰু কিছুমান ফাংচনছ আছে যেনেকৈ ধৰা অনা বেংক বিত্তীয় অনুষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰে যে এনবিএফচি এতিয়া এনবিএফচি কি ইয়াৰ বিষয়ে মই শেষত কৈ আছো এনবিএফচি কি তোমালোকে শেষলৈকে চাই থাকা যে এনবিএফচি এটো এটা অনা বেংক বিত্তীয় প্ৰতিষ্ঠান এইটো এটা সমুটকা পৰীক্ষাত লিখিব দিয়ে যে কিছুমান অনা বেংক মানে সেইবিলাক একচুয়ালি আসলতে বেংক নহয় কিন্তু বেংকৰ নিচিনাই তেওঁলোকে টকা জমা লয় বা সুদত টকা দিয়ে বা লোন দিয়ে এনেকুৱা ধৰণৰ কামকাজ বিলাক চলাই আনে কিছুমান কিন্তু বেংকৰ নিচিনাকৈ সম্পূৰ্ণ এখন এটা বেংক নহয় এই অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ কাৰণে ৰিজাৰ্ভ বেংকে কি কৰে বিভিন্ন সময়ত নীতি নিয়মবিলাক উলিয়ায় বা গাইডলাইনছ প্ৰস্তুত কৰে এটা নেক্সট টপিকটোলৈকে আমি যাম যে বাণিজ্যিক বেংকৰ কাৰ্যৱলী এটা বাণিজ্যিক বেংকৰ কাৰ্যৱলী কি কৰে এতিয়া তোমালোকে এই বাণিজ্যিক বেংকৰ কাৰ্যৱলীবিলাক তোমালোকে প্ৰায় সকলোৱে অলৰেডি জানা যেনেকৈ ধৰা তোমালোকে সকলোৰে ঘৰৰ কি আছে একখনকে বেংকৰ বা কিছুমান ততধিক থাকিব পাৰে যে বেংকত কি আছে একাউণ্ট আছে এটা বেংকত একাউণ্ট আমি কেনেকুৱা ধৰণে একাউণ্ট খুলিব পাৰো তিনি ধৰণৰ একাউণ্ট আমি বেংকত খুলিব পাৰো আৰু সেই একাউণ্টবিলাকৰ জৰিয়তে বেংকে কি কৰে সঞ্চয় সংগ্ৰহ কৰে মানে পইচা সংগ্ৰহ কৰে একসেপ্টছ ডিপোজিটছ যেনেকৈ ধৰা ফিক্সড ডিপোজিটৰ জৰিয়তে সংগ্ৰহ কৰে সেভিংস ডিপোজিট হৈছে যেটো নেকি আমি দৈনন্দিন একাউণ্ট যেটো ব্যৱহাৰ কৰো পইচা জমা থওঁ উলিয়াও হেতু কারেন্ট ডিপোজিটছ হৈছে যিবিলাক ডাঙৰ ব্যৱসায়ীবিলাকে তেওঁলোকৰ যেটো নেকি প্ৰায় বেংকৰ লগত লেনদেন কৰি থাকে বৃহৎ পৰিমাণৰ টকা পইচা লেনদেন হৈ থাকে তেওঁলোকে কারেন্ট ডিপোজিটছ খুলিব পাৰে আৰু ফিক্সড ডিপোজিট হৈছে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে বেংকত পইচাখিনি এটা নিৰ্দিষ্ট সুদৰ হাৰত তেওঁলোকে এইখিনি সঞ্চয় কৰে তাৰ পিছত আছে বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে প্ৰথমটো আমি পালো যে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে গ্ৰাহকৰ পৰা কিন্তু তাৰ লগে লগে সেই সঞ্চয়বিলাক বাণিজ্যিক বেংকসমূহে কি কৰে
ঋণৰ যোগান ধৰে কাক যোগান ধৰে গ্ৰাহকসকলক ঋণৰ যোগান ধৰে এটা কি কাৰণত ঋণৰ যোগান ধৰে যেনেকৈ ধৰা বিভিন্ন প্ৰকাৰৰ লোন দিয়ে এটা ব্যক্তিগত লোন দিব পাৰে মানে পাৰ্সোনাল লোন দিব পাৰে এটা ঘৰ বনোৱাৰ কাৰণে হাউচিং লোন দিব পাৰে গাড়ী কিনাৰ কাৰণে ভেহিকল লোন দিব পাৰে বা গোল্ড লোন দিব পাৰে এটা গোল্ড লোন মানে সোণৰ লোন এটা সোণ লোন এটো কি বস্তু এটা সোণৰ লোন কি যে আজিকালি সকলোৰে কিছু কম বেছি পৰিমাণে ঘৰত অলংকাৰ হেবিলাক থাকে এতিয়া বেংকে যদি লোন দিব নখোজে কেতিয়াবা কি কৰিব পাৰে এই সোণবিলাক আমি বেংকত মৰ্টগেজ হিচাপে মানে বন্ধক হিচাপে ৰাখি পেলাই বেংকক দি পেলাই সোণবিলাক দি পেলাই আমি লোন ল'ব পাৰো আৰু এটোকে কি বুলি কয় গোল্ড লোন বুলি কয় তাৰ পিছত বেংকৰ বাণিজ্যিক বেংকৰ আৰু কি কাৰ্যকৰী আছে যে মুদ্ৰা হস্তান্তৰ মানে ট্ৰান্সফাৰ অফ মানি ফ্ৰম ওৱান প্লেস টু আনাদাৰ অৰ ফ্ৰম ওৱান পাৰ্সন টু আনাদাৰ যে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ট্ৰান্সফাৰ কৰিব পাৰি টকা পইচা আৰু কেতিয়াবা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ টকা পইচা হস্তান্তৰ কৰিব পৰা যায় কিন্তু আগতে কি আছিল এটা ধৰা গুৱাহাটীৰ পৰা তেজপুৰত যদি টকা পঠিয়াব লাগে এজন ব্যক্তিলৈ আগতে আমি নিজে গৈ পেলাই তাত টকাখিনি দি আহিব লাগিছিল কিন্তু এতিয়া আমি কি কৰিব পাৰো আমি গুৱাহাটীতে আমি তেজপুৰত থকা ব্যক্তিজনৰ একাউণ্টত আমি পইচাখিনি ভৰাই দিব পাৰো আৰু তেজপুৰত থকা ব্যক্তিজনে এই পইচাখিনি তেওঁ নিজৰ ঠাইত নিজে উলিয়াব পাৰিব তো এইটো এটা ডাঙৰ কাৰ্য বৰ্তমান দিনত বাণিজ্যিক বেংকবিলাকে কৰিব পাৰে আৰু এই কামখিনি কৰে তেওঁলোকে NEFT RTGS এইবিলাকৰ এই প্ৰসেসবিলাকৰ জৰিয়তে তেওঁলোকে এই কামবিলাক কৰে তাৰ পিছত আছে কি লকাৰৰ সুবিধা প্ৰদান কৰে এটা লকাৰৰ সুবিধা কি এটা আজিকালি দেখা যায় যে সকলোবৰ ঠাইতে যে কম বেছি পৰিমাণে চোৰ ডকাইতৰ এই সমস্যাবিলাক আহি পৰিছে তো সেই কাৰণে যিবিলাকে বিচাৰে বা ডাঙৰ ডাঙৰ চহৰ নগৰবিলাকত বেংকবিলাকে এটা সুবিধা আগবঢ়ায় গ্ৰাহকসকলৰ বাবে আৰু এইটো কাৰণে কি কৰিব পাৰে মাহিলী এটা নিৰ্দিষ্ট পৰিমাণৰ তেওঁলোকে ভাড়া হিচাপে দিব লাগে যে বেংকত লকাৰ মানে ধৰি লোৱা তাৰ পিছত আছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক মানে চমুকৈ IDBI বুলিও কোৱা হয় বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এতিয়া এই বেংকসমূহে কি কৰে যিবিলাক নি ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ উদ্যোগবিলাক আছে এই উদ্যোগবিলাকক তেওঁলোকে লোন প্ৰদান কৰে বা ঋণ প্ৰদান কৰে অতি কম সুদৰ হাৰত এনেকুৱা ধৰণৰ আৰু কেইটামান বৃহৎ আকাৰৰ ঔদ্যোগিক উন্নয়ন বেংক আছে যেনেকৈ ধৰা ইণ্ডাষ্ট্ৰিয়েল ফাইনেন্স কৰ্পোৰেচন বা IFC বুলি কোৱা হয় ICICI বেংক এইটো বেংকত তোমালোকে নাম শুনিছা ইণ্ডাষ্ট্ৰিয়েল ক্ৰেডিট এণ্ড ইনভেষ্টমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া ICICI বেংক তাৰ উপৰিও আৰু কিছুমান এনেকুৱা ধৰণৰ ঔদ্যোগিক বিকাশৰ বাবে বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ বাবে FII এটা প্ৰতিষ্ঠান আছে আৰু সেইটো হৈছে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ মানে বৈদেশিক বিনিয়োগকাৰী তাৰ মানে কিছুমান এনেকুৱা বিনিয়োগকাৰী আছে যিবিলাক নেকি তেওঁলোকে বিদেশৰ পৰা আহি পেলাই ভাৰতীয় কোম্পানীবিলাকৰ লগত সামিলকৰণ হৈ পেলাই বা এওঁলোকক কি যোগান ধৰে পুঁজিৰ যোগান ধৰে এতিয়া IDBI এনেকুৱা ধৰণৰ বেংকসমূহে কি কৰে অৰ্থনৈতিকভাৱে পিছপৰা যিবিলাক অঞ্চলসমূহ আছে এই অঞ্চলসমূহত উদ্যোগ হোৱাৰ বাবে তেওঁলোকে উদগনি জনায় তেওঁলোকে কি কৰে এপ্ৰিচিয়েট কৰে আৰু কেনেকৈ এপ্ৰিচিয়েট কৰে যে উদ্যোগবিলাকলৈ বিভিন্ন ধৰণৰ সাবসিডি প্ৰদান কৰে সুতৰ হাৰ ৰেহাই দিয়ে আৰু এই উদ্যোগবিলাক স্থাপন কৰা হয় SEZ বিলাকত SEZ মানে স্পেশাল ইকোনমিক জোন বুলি কোৱা হয় এই এলেকাবিলাকত যেনেকৈ নেকি আমি উত্তৰ পূৰ্বাঞ্চল বা নৰ্থ ইষ্টক স্পেশাল ইকোনমিক জোন বুলি ক'ব পাৰো কাৰণ বিভিন্ন বেংকসমূহে ইণ্ডাষ্ট্ৰিয়েল বেংকসমূহে এটা অতি কম সুতৰ হাৰত এই ইণ্ডাষ্ট্ৰিবিলাকক মূলধন আগবঢ়াই আহিছে তাৰ পিছত আমি পাম যেনেকৈ ধৰা কৃষি আৰু গ্ৰাম উন্নয়ন ৰাষ্ট্ৰীয় বেংক বা নাবাৰ্ড এতিয়া নাবাৰ্ডৰ কাম হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান গ্ৰাম্য অঞ্চলৰ বাবে আঁচনি যুগুত কৰে যেনেকৈ ধৰা কৃষকসকলক ঋণ প্ৰদান কৰা সাবসিডি প্ৰদান কৰা কিছুমান কৃষি কাৰ্যৰ লগত জড়িত কিছুমান সঁজুলি প্ৰদান কৰা এই কামবিলাক নাবাৰ্ডে কি কৰে সম্পাদন কৰে এতিয়া নাবাৰ্ডে কি কৰে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট এই নাবাৰ্ডে কি কৰে কিছুমান ডিসকাউন্ট দিয়ে বা সাবসিডি দিয়ে এনেকৈ কৃষকসকলক বা গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত
বেলেগ বেলেগ ধৰণে কি কৰি আহিছে আঁচনি লৈ আহিছে বা তেওঁলোকে পুঁজি নিৱেশ কৰি আহিছে তাৰ পিছত আছে ৰিজনেল ৰুৰাল বেংক বা গ্ৰাম্য অঞ্চলত যিবিলাক নেকি বেংক বিলাক আছে তে স্বাধীনতাৰ পিছৰ পৰা প্ৰায় 2-3টা দশক লৈকে আমাৰ গ্ৰাম্য অঞ্চল বিলাকত কোনো ধৰণৰ বেংক বা বেংকিংৰ ব্যৱস্থা নাছিল আৰু সেই সময়ত চৰকাৰে কি সিদ্ধান্ত লৈছিল যে ৰিজনেল ৰুৰাল বেংকসমূহ খুলি পেলাই যাতে গ্ৰাম্য অঞ্চলত অতি কম সুদৰ হাৰত টকা আগবঢ়াব পাৰে বা ঋণ আগবঢ়াব পাৰে এই ব্যৱস্থাৰ কাৰণে গ্ৰাম্য অঞ্চলত কি কৰিছিল এই বেংক বিলাকৰ ব্যৱস্থা আগবঢ়োৱা হৈছিল কাৰণ কিয় যে সেই সময়ত বিভিন্ন বেপাৰী বা মহাজন বিলাকে এই দুখীয়া দৰিদ্ৰ লোকসকলক অতি উচ্চ সুদৰ হাৰত তেওঁলোকে কি কৰিছিল টকা সুদত দিছিল আৰু যাৰ ফলত এই দুখীয়া মানুহসকলে এই সুদৰ বোজা সহিব নোৱাৰি পেলাই তেওঁলোকে আৰু দিনক দিনে একেবাৰে মানে কি হৈ গৈছিল আৰু বেছি দুখীয়া হৈ গৈছিল বা ঋণেৰে একেবাৰে জুৰুলা হৈ গৈছিল তো সেই কাৰণে তেওঁলোকে কি কৰিছিল এই চৰকাৰৰ এটা প্ৰচেষ্টা আছিল যে এই গাঁও অঞ্চলসমূহত ৰিজনেল ৰুৰাল বেংকসমূহ খোলাৰ কাৰণে সিদ্ধান্ত লৈছিল তাৰ পিছত আছে কৃষি আৰু গ্ৰামোন্নয়ন ৰাষ্ট্ৰীয় বেংক নাবাৰ্ডৰ কথা ক'লো ইতিমধ্যে তাৰ পিছত আছে ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া যেনেকৈ ধৰা সিডি আছে আৰু এই সিডিৰ কথাবিলাক ইতিমধ্যে থুলমূলকৈ মই কৈ গৈছো এতিয়া সিডিৰ হেৰিবিলাক কাৰণবিলাক আছিল কি যে ক্ষুদ্ৰ উদ্যোগ যিবিলাক আছিল এই উদ্যোগবিলাকক ঋণ প্ৰদান কৰা ক্ষুদ্ৰ উদ্যোগ যিবিলাক আছিল এই উদ্যোগবিলাকক উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া বা অৰ্ধনগৰ এলেকাত মানে সেমি আৰবান এৰিয়া যিবিলাক আছে এই এৰিয়াবিলাকত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন যাতে ৰোধ কৰিব পাৰি এইবিলাক লৈ পেলাই কিছুমান কি কৰিছিল প্ৰচেষ্টা হাতত লৈছিল তাৰ পিছত শেষত আমি ক'ব পাৰো যে নন বেংকিং ফাইনেন্সিয়েল কৰ্পোৰেচন বা NBFC এইটো এটা ইম্পৰ্টেন্ট টপিক হয় NBFC এটা ইম্পৰ্টেন্ট টপিক হয় অনাবেংক বিত্তীয় প্ৰতিষ্ঠান এতিয়া NBFC তোমালোকে সকলে এই বিষয়টোৰ লগত জড়িত হৈ সকলে নহলে ম্যাক্সিমামলি জড়িত হৈ আছে কিন্তু বুজিবলৈ অলপ টান পাইছে এতিয়া তোমালোকে নাম শুনিছা নিশ্চয় বন্ধনৰ নাম শুনিছা RGBN এইবিলাকৰ নাম শুনিছা বা কিছুমান গোটৰ নাম শুনিছা এই গোট বিলাকে আগতে কি কৰিছিল এটা বন্ধন বেংক এটা বেংক হল আগতে কি কৰিছিল এই বন্ধন বিলাকে বন্ধনৰ নিচিনা কোম্পানী বিলাকে তেওঁলোকে গাঁও অঞ্চলত লোন দিছিল আৰু লোন দি পেলাই সাপ্তাহিক বা মান্থলি বা মাহেকীয়া তেওঁলোকে কি কৰিছিল সেই টকাখিনি কিস্তি আকাৰত ঘূৰাই লৈছিল তো এইবিলাকক যদিও এইবিলাক বেংকৰ নিচিনা হয় কিন্তু এইবিলাক প্ৰকৃততে বেংক নহয় আৰু সেই কাৰণে এই বেংক বিলাক এই NBFC বিলাক চলাৰ কাৰণে ৰিজাৰ্ভ বেংকে কি কৰে কিছুমান গাইডলাইনস মানে কিছুমান নিয়ম নীতি তেওঁলোকে ফৰ্মুলেশন কৰে বা ফৰ্মুলেট কৰে এতিয়া NBFC বিলাকক কিন্তু কি হ'ব লাগে ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৰেজিষ্টাৰ প্ৰাপ্ত হ'ব লাগে এটা বিভিন্ন সময়ত দেখা যায় যেনেকৈ আমাৰ অসমতো বা নৰ্থ ইষ্টতো বা ভাৰতবৰ্ষতো কিছুমান বিত্তীয় প্ৰতিষ্ঠান যিবিলাকে নেকি এটা সময়ত আছিল যে কৰ্মভূমি আছিল বা আৰু কিবা কিবি আছিল এই যেনেকৈ ৰ'জ ভেলি আছিল এইবিলাক কিন্তু ৰিজাৰ্ভ বেংকৰ কি নাছিলে চিট ফান্ড কোম্পানী বিলাক আছিল এইবিলাক ৰিজাৰ্ভ বেংকৰ অধীনত কিন্তু কি নাছিলে ৰেজিষ্টাৰ্ড নাছিলে আৰু এইবিলাক ভুৱা প্ৰতিষ্ঠান আছিল যাৰ কাৰণে নেকি আমাৰ গ্ৰাহকসকলৰ পৰা মানে লক্ষ লক্ষ টকা একেবাৰে কোটি কোটি টকা তেওঁলোকে মাৰি নিবলৈ বা লুটি নিবলৈ সক্ষম হৈছিল এইবিলাক ৰিজাৰ্ভ বেংকৰ অধীনত ৰেজিষ্টাৰ্ড নাছিল সেই কাৰণে আমি NBFC হলেও কিন্তু আমি চাব লাগিব কি এই NBFC বিলাক ৰেজিষ্টাৰ্ড আছে না নাই তো আশা কৰো তোমালোকে বেংকিং ব্যৱস্থাৰ বিষয়ে যিখিনি নেকি আজি আলোচনা হৈ গল এইখিনি নিশ্চয় বুজি পাইছা আৰু যদি কিবা মনত প্ৰশ্ন আছে এতিয়া বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত গৈ প্ৰশ্নবিলাক সুধিব পাৰা বিভিন্ন ধৰণৰ বেংকিং ৰিলেটেড প্ৰশ্নবিলাক সুধিব পাৰা আৰু এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াও কোনোবাই সাবস্ক্ৰাইব কৰি লবা কাৰণ আগন্তুক দিনত আৰু যিবিলাক নেকি পাঠ আছে ভূগোল আছে বা অৰ্থনীতি আৰু বা ৰাজনীতি যিবিলাক নেকি বিষয়বস্তু আছে সেইবিলাক লৈ পেলাই আমি বিভিন্ন ভিডিও বনাই তোমালোকৰ লগত আমি শ্বেয়াৰ কৰি যাম ধন্যবাদ